নমস্কাৰ, মই সুস্মিতা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বহুত দিন ভিডিঅ' দিয়া নাই, বহুতে সুধিও আছে যে ভিডিঅ' কিয় অহা নাই। মাজতে মই এটা ভিডিঅ' দিলোঁ, সেইটো ভিডিঅ' আপোনালোকে চাইছে আগৰ নিচিনাকৈ। মোৰ ভাল লাগিছে যে ইমান দিন পিছত হ'লেও যে মোক মনত ৰাখিছে। এতিয়া ভাবিছোঁ মই ডেইলি নহ'লেও 2-3টা ব্লগ দিবলৈ চেষ্টা কৰিম সপ্তাহত। আৰু মই আশাবাদী যে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব আৰু চাই কেনেকুৱা পায় নিশ্চয়কৈ জনাব। আৰু আজি মই গৈ আছোঁ মৰাণজানাত হৈ থকা শংকৰ সংঘৰ অধিৱেশনলৈকে, আৰু তাত মই আপোনালোকক দেখুৱাম কি কি হৈ আছে। যিসকল দূৰণি তেওঁলোকে নিশ্চয় আহিব পৰা নাই, মোৰ ভিডিঅ'ৰ জৰিয়তে কিছুমান মই সৰু সৰু ক্লিপ ৰাখিছোঁ, সেইসমূহ চাব পাৰিব। আৰু চাই কেনেকুৱা হৈছে মোক জনাব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তেতিয়া মই নিশ্চয় আগলৈকে ভিডিঅ' বনাবলৈ উৎসাহ পাম। আমি ঘৰৰ পৰা পোহৰ থাকোঁতে ওলাইছিলোঁ যদিও অধিৱেশন পোৱালৈকে আমাৰ আন্ধাৰে হৈ গৈছিল, কিয়নো ৰাস্তাত ইমান জাম লাগিছিল যে ৰাস্তাত যিমানবোৰ গাড়ী আছিলে সকলো এনেকৈ জামতেই ফচি থাকিলে। আমিও প্ৰায় 1 ঘণ্টাতকৈও বেছি এনেকৈ জামত ফচি থাকিলোঁ। গাড়ীবোৰ শ্ল' অকণমান এনেকৈ গৈ আছিলে আৰু তাৰপিছত আমি গৈ পালোঁ অধিৱেশন কিবাকৈ, কিন্তু তেতিয়ালৈকে আন্ধাৰে হৈ গৈছিল। যিসকলে আহিছে নিশ্চয় গমেই পাইছে যে ইয়াতে ৰাস্তাৰ পৰা দেখা পোৱা এখন মূল তোৰণ, এইখনো ধুনীয়াকৈ এনেকৈ সজাইছে। ভিতৰত সোমাই আৰু এখন গেট আছিলে, ইয়াতো বীৰ চিলাৰায় তোৰণ বুলি লিখা আছিলে। আৰু এখন মঞ্চ আছিলে, ইয়াত এজন বক্তা, মোৰ আচলতে ভিতৰত সোমোৱা নহ'ল। তেওঁ শংকৰদেৱৰ জীৱনী, সাহিত্যৰাজি আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ যি অৱদান, এই সকলোখিনি ধুনীয়াকৈ কৈ আছিলে। আৰু ইয়াৰ মাজতে মই ফুলদানি কিছুমান চাই ল'লোঁ। ইয়াত বিভিন্ন ধৰণৰ ফুলদানি আছিলে, কিন্তু মোৰ মন পচন্দৰ তেনেকুৱা ফুলদানি মই নাপালোঁ কাৰণে মোৰ ফুলদানি লোৱাও নহ'লে। ইফালে ৰাতি হৈ আছিলে, সোনকালে ঘৰতো আহিব লাগে। আৰু অধিৱেশনখন ইমান ডাঙৰ এখন ফিল্ডত অনুষ্ঠিত হৈছিল যে 1 ঘণ্টা বা 2 ঘণ্টাত সকলোখিনি চাই শেষ কৰাটো সম্ভৱো নহয়। সেয়েহে মই যিখিনি পাৰিলোঁ বা মই যিখিনি চালোঁ আপোনালোকক দেখুৱালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।